ওয়েলকাম স্টুডেন্টস। আজি আমি আরম্ভ করিম নবম শ্রেণীর গণিতর অষ্টম অধ্যায় চতুর্ভুজ নামৰ পাঠটি। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকে পেজ নম্বৰ 168 ওলাই লোৱা আৰু উপপাদ্য 8.1 ওলাই লোৱা। তো 8.1 উপপাদ্যত কি কৈছে চোৱা। ইয়াতে কৈছে সামান্তৰিকৰ এডাল কৰ্ণই সামান্তৰিকটোক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে। যে সামান্তৰিকৰ এডাল কৰ্ণই সামান্তৰিকটোক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে। এতিয়া এইটো বস্তু আমি ইয়াতে প্ৰমাণ কৰি দেখাম। এইটো তোমালোকে প্ৰমাণ সহকাৰে মনত ৰাখিবা, কাৰণ কেতিয়াবা পৰীক্ষাত এই উপপাদ্যটো প্ৰমাণ কৰিবলৈ আহে। গতিকে তোমালোকে প্ৰমাণ সহকাৰে এইটো মনত ৰাখিবা। এইটো আমি কেনেকৈ কৰিম তোমালোকে চোৱা। এইটো কৰিবৰ কাৰণে প্ৰথমে তোমালোকে এটা সামান্তৰিক আঁকিবা। এ বি চি ডি সামান্তৰিক মই আঁকিছোঁ ইয়াতে। এ বি চি ডি সামান্তৰিকৰ ধৰা এইটো কৰ্ণ। আমি প্ৰমাণ কৰিব লাগে যে এই কৰ্ণটিয়ে এই সামান্তৰিকটোক এ বি চি ডি সামান্তৰিকটোক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰিছে। তাৰমানে ইয়াতে তোমালোকে দেখিছা দুটা ত্ৰিভুজ হৈছে। আমি মানে এই দুটা ত্ৰিভুজ সৰ্বসম হৈছে বুলি প্ৰমাণ কৰি দেখুৱাব লাগে। তো এইটো কেনেকৈ কৰিম যে বিশেষ সূত্ৰ লিখিছোঁ। প্ৰথমে ধৰা হ'ল এ বি চি ডি এটা সামান্তৰিক আৰু এ চি ইয়াৰ এটা কৰ্ণ। প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ এ বি চি সৰ্বাংগসম ত্ৰিভুজ এ ডি চি। তাৰমানে এ বি চি ডি এটা সামান্তৰিক আৰু এ চি ইয়াৰ কৰ্ণ। আমি প্ৰমাণ কৰি দেখুৱাব লাগে ত্ৰিভুজ এ বি চি, তাৰমানে এইটো ত্ৰিভুজ, আৰু ত্ৰিভুজ এ ডি চি এইটো ত্ৰিভুজ। তেতিয়া কি হ'ব, এই এ চি কৰ্ণটিয়ে সামান্তৰিকটো দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰা বুলি দেখুওৱা হৈ যাব। এইটো কথা লিখিলোঁ ইয়াতে। বিশেষ সূত্ৰ হ'ল যে ধৰা হ'ল এ বি চি ডি এটা সামান্তৰিক আৰু এ চি ইয়াৰ কৰ্ণ। প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ এ বি চি সৰ্বাংগসম ত্ৰিভুজ এ ডি চি। এতিয়া ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ এ ডি চি সৰ্বাংগসম এইটো আমি কেনেকৈ দেখুৱাব পাৰিম। আমি সৰ্বাংগসম কৰাৰ কাৰণে কিছুমান স্বীকাৰ্য পাইছোঁ আগতে আগৰ অনুশীলনীত, সেইকেইটা তোমালোকে মনত পেলাই লোৱা। এতিয়া কোনটো স্বীকাৰ্য মতে আমি এই ত্ৰিভুজ দুটা সৰ্বাংগসম কৰি দেখুৱাব পাৰোঁ চোৱা। এতিয়া প্ৰমাণত আমি কি লিখিছোঁ যে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ এ ডি চিৰ পৰা পাওঁ। ত্ৰিভুজ এ বি চি এইটো ত্ৰিভুজ আৰু ত্ৰিভুজ এ ডি চি এইটো ত্ৰিভুজ। এই ত্ৰিভুজ আৰু এই ত্ৰিভুজৰ পৰা পাওঁ। এই দুটা ত্ৰিভুজৰ কি কি বস্তু সমান আছে আমি চাওঁ। প্ৰথমে তোমালোকে চোৱা, কোণ বি এ চি সমান সমান কোণ ডি চি এ। কোণ বি এ চি কোনটো, কোণ বি এ চি এই কোণ সমান সমান কোণ ডি চি এ। তাৰমানে এই কোণটো দেখিছা নহয়, এই কোণটো আৰু এই কোণটো সমান। কিয় সমান তোমালোকে চোৱা, সামান্তৰিকৰ বিপৰীত বাহুবিলাক সমান্তৰাল থাকে। গতিকে এ বি আৰু চি ডি এইটো বাহু, এই দুটা বাহু সমান। গতিকে এ বি আৰু চি ডি এই দুটা বাহু সমান্তৰাল। এতিয়া এ বি আৰু চি ডি যদি সমান্তৰাল হয়, যদি আমি এ চিক ছেদক বুলি কওঁ, তেনেহ'লে এই কোণ আৰু এই কোণ সমান হ'ব। কিয়? একান্তৰ কোণ। কাৰণ আমি আগতে পাইছোঁ যে যদি দুডাল সমান্তৰাল ৰেখাক এডাল তিৰ্যকে ছেদ কৰে, তেতিয়া একান্তৰ কোণবিলাক সমান হয়। গতিকে যিহেতু ইয়াতে এ বি আৰু চি ডি সমান্তৰাল আৰু এ চি ছেদক, গতিকে কি হ'ব, এই বি এ চি কোণ এই কোণ আৰু ডি চি এ কোণ এই দুটা কোণ কি হ'ব, সমান হ'ব। এইটো কথা লিখিছোঁ যে কোণ বি এ চি সমান কোণ ডি চি এ, যিহেতু এ বি সমান্তৰাল চি ডি আৰু এ চি তিৰ্যক একান্তৰ কোণ। তো ইয়াৰ পিছত আমি আৰু কি সমান দেখাব পাৰোঁ তোমালোকে চোৱা। এইবাৰ লিখিছোঁ কোণ এ চি বি সমান সমান কোণ চি এ ডি। এ চি বি কোণ কোনটো, এ চি বি কোণ, এ চি বি কোণ। তাৰমানে এই কোণটো সমান সমান কোণটো, কোণ চি এ ডি, চি এ ডি কোণ এই কোণ। তাৰমানে এই কোণটোৰ লগত এই কোণটো সমান। কিয় সমান? কাৰণ এইবাৰ এই বি চি এইটো ৰেখা আৰু এ ডি ৰেখা সমান্তৰাল। বি চি সমান্তৰাল এ ডি, কাৰণ বি চি আৰু এ ডি সমান্তৰাল আৰু এ চি তিৰ্যক হ'লে এই কোণ আৰু এই কোণ কি হ'ব, একান্তৰ কোণ হ'ব। যিহেতু বি চি আৰু এ ডি সমান্তৰাল আৰু এ চি তিৰ্যক
গতিকে কি হ'ব এই কোণ আৰু এই কোণ সমান্তৰাল হ'ব কাৰণ একান্তৰ কোণ সমান হ'ব ইয়াতে সেইকাৰণে আমি ইয়াতে লিখিছোঁ যে কোণ ACB সমান সমান কোণ CAD যেহেতু যুক্তিটো দিছোঁ যে BC সমান্তৰাল AD আৰু AC তিৰ্যক একান্তৰ কোণ এতিয়া এই দুটা ত্ৰিভুজৰ আৰু কি কি সমান দেখাব পাৰো তোমালোকে চোৱা এই AC বাহুটো এইটো ত্ৰিভুজৰ লগতে আছে AC বাহুটো এইটো ত্ৰিভুজৰ মানে AC বাহুটো দুটা ত্ৰিভুজৰ লগতে আছে তেতিয়া আমি ক'ব পাৰিম যে AC বাহুটো সাধাৰণ বাহু সেইটো কৈছে AC সমান AC সাধাৰণ বাহু এতিয়া তোমালোকে চোৱা এইটো ত্ৰিভুজৰ দুটা কোণ আৰু এটা বাহু আৰু এইটো ত্ৰিভুজৰো কি দুটা কোণ আৰু এটা বাহু সমান হল এতিয়া আমি ত্ৰিভুজ দুটা কি ক'ব পাৰিম সৰ্বাংগ সম বুলি ক'ব পাৰিম কোনটো শিকাৰ জমাতে ক'ব পাৰিম যে এটা ত্ৰিভুজৰ দুটা কোণ আৰু ইয়াৰ মধ্যবৰ্তী বাহু এইটো ত্ৰিভুজৰ দুটা কোণ আৰু মধ্যবৰ্তী বাহু সমান হলে ত্ৰিভুজ দুটা সৰ্বাংগ সম হয় আৰু কোনটো শিকাৰ জমাতে কোণ বাহু কোণ শিকাৰ জমাতে হ'ব গতিকে ত্ৰিভুজ ABC সৰ্বাংগ সম ত্ৰিভুজ ADC যেহেতু AS শিকাৰ জমাতে অৰ্থাৎ কোণ বাহু কোণ শিকাৰ জমাতে অৰ্থাৎ আমি কি পালো যে AC কৰ্ণই ABCD সমান্তৰিকটোক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰিছে যেহেতু আমি ত্ৰিভুজ দুটা সৰ্বাংগ সম বুলি পালো গতিকে আমি কি ক'ব পাৰিম এতিয়া যে এই AC কৰ্ণটিয়ে এই ABCD চতুৰ্ভুজটোক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰিছে গতিকে এইটো উপাদ্য প্ৰমাণ এইখিনিতেই তোমালোকে এইটোৰ প্ৰমাণ সহকাৰে মনত ৰাখিবা কাৰণ প্ৰমাণটো কেতিয়াবা পৰীক্ষাত আহে